মৰ্নিং আজমাজ ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। গুড মৰ্নিং বুলি কৈছোঁ, কিন্তু ৰাতি পাইছে এতিয়া 2টা মাছ দেখা হৈছে, কিন্তু 12টা বাজি গ'ল যিহেতু সেইকাৰণে গুড মৰ্নিং বুলিয়ে কৈছোঁ। কাৰণ ইমান ৰাতি চাগে কিহৰ কাৰণে ব্লগ ষ্টাৰ্ট কৰিছোঁ ভাবিছে, কাৰণ আমাৰ ৰমজান মাহ চলি আছে, গমটো পায় সকলোৱে। সেইকাৰণে এতিয়া চেহেৰিৰ কাৰণে উঠা হৈছে যিহেতু, এতিয়া ভাবিলোঁ আজি ৰাতি চেহেৰিৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি। সদায় ৰাতিপুৱা আৰু দুপৰীয়া নহ'লে আবেলিৰ পৰা ব্লগবোৰ ষ্টাৰ্ট কৰোঁ নহয়, আজি প্ৰথমবাৰ ৰাতি এই মাজ ৰাতি ব্লগ ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 2টা, মাজ ৰাতি ব্লগ ষ্টাৰ্ট কৰিছোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ, নহ'লে আকৌ চেহেৰিৰ কাৰণে দেৰি হৈ যাব। আজান দিয়াৰ আগত আমি খাই বৈ আজৰি হ'ব লাগিব ন। ব'লক এতিয়া পাকঘৰলৈ যাওঁ, বাকী চাই থাকিব গোটেই ব্লগটো। আজি ৰমজান মাহৰ প্ৰথমটো ব্লগ চাই থাকক আপোনালোকে। এতিয়া পাকঘৰলৈ আহি প্ৰথমতে ভাতখন পাতি ল'ব লৈছোঁ। মই আগৰ পৰাই চব ৰেডি কৰি থওঁ, কাৰণ ৰাতি আকৌ চাউল ধুই মেলি ভাত পাতিব গ'লে চেহেৰিলৈকে বহুত দেৰি হৈ যাব। সেইকাৰণে আগৰ পৰাই চব ৰেডি কৰি থওঁ, পাকঘৰলৈ আহি অকল ভাতখন বনালেই হয়। মই আকৌ মানুহজনক ভাত খোৱাৰ আগত চাহ কাপ খোৱাৰ অভ্যাস এটা আছে। মই পিছে বিয়াৰ পিছতহে গম পাওঁ। তেওঁৰ লগত থাকি থাকি ময়ো এতিয়া হলিক্স কাপ খাব লৈছোঁ। দুইজনে চাহ হলিক্স খাই মানে ভাতখনো হৈ গ'ল। মই আকৌ মা কৰা ভাতখন খাই বেছি ভাল পাওঁ। মই কিন্তু আনকালে চেহেৰিত মাছ তৰকাৰী এনেকৈয়ে ভাত খাওঁ, কিন্তু মিষ্টাৰে কেতিয়াও নাখায়, তেওঁৰ অভ্যাস নাই। তেওঁ সদায় দৈ ক্ৰীম তেনেকৈয়ে ভাতখন খায়, নহ'লে মানে গৰম ভাতত ঘিকণ দি পেলাই খায়। আজি আকৌ মোক কি মন গ'ল, তেওঁৰ লগত ময়ো আজি এনেকৈ খালোঁ। মই আজি তৰকাৰী দি ভাত খাবলৈ মন নগ'লে। আৰু ইয়াত মই বিয়াৰ পাছত দেখিছোঁ খানকাহত ৰাতি 2টা বজাত ইমান ধুনীয়াকৈ জিকিৰ গাই থাকে, আৰু চেহেৰি টাইম হোৱাৰ লগে লগে ৰোজাদাৰীসকল উঠক বুলি ইমান ধুনীয়াকৈ কয় মাইকত। জেগা চাই নিয়মবোৰ বেলেগ বুলি কয় নহয়। 20 minutes later. পাকঘৰৰ কামখিনি কৰি চেহেৰি খাই বৈ আজৰি হ'লোঁ। এতিয়া কাঁহী বাতি চব ধুই আজৰি হৈ আহি অজু কৰি পানী খাই মেলি এতিয়া অলপ বহিছোঁ। অলপ পিছত নিয়ত কৰিম। মই এতিয়ালৈকে সময় হোৱাও নাই, আৰু অকণমান টাইম আছে, 20 মিনিটমান আছে। সেইকাৰণে অলপ দেৰি বহি লৈছোঁ, কাৰণ এই সময়কণ মানে যিমানেই যি নহওক অলপ লৰালৰি হৈ চাবচোন। চেহেৰি সময়কণ আৰু এইফালে একদম আবেলি ইফতাৰী সময়কণ চবৰ ঘৰতে হৈছেগৈ এইটো। একদম ৰাতিপুৱা আকৌ লগ পাম দেই আপোনালোকক, আৰু কেইঘণ্টামানৰ পিছত ভালকৈ আকৌ লগ পাইছোঁ আপোনালোকক। A few hours later. এতিয়া একেবাৰে ৰাতিপুৱা লগ পাইছোঁ। ৰাতিপুৱা কাম বনবোৰ ঘৰত বহুত থাকে নহয়, সেইটো চবৰ ঘৰতে থাকে ন। ৰাতিপুৱা কাম বনবোৰ চব কৰি মেলি আজৰি হৈ ময়ো গা পা ধুই একেবাৰে আজৰি হৈ ল'লোঁ। ৰাতিপুৱা কাম বনবোৰ আজৰি নোহোৱালৈকে মনটো কিবা শান্তিয়ে নালাগে। আজি চাওকচোন, বতৰটো ইমান এটা বেছি ৰ'দো ওলোৱা নাই। তেতিয়াও গা ধোৱাৰ পিছত অলপ ভাবিলোঁ চুলি কোচা অলপ শুকাই লওক। সেইকাৰণে ৰমজান মাহ ষ্টাৰ্ট হোৱাৰ পৰা মই তেনেকৈ একো ব্লগ দিব পৰাই নাই, কাৰণ বহুত বেছি বিজি হৈ থকা হৈছে। তাৰ মাজত যেনেকৈ পাইছোঁ চেষ্টা কৰিছোঁ দিবলৈ। ৰ'দজাক অলপ পিছত ইমান ভালকৈ ওলালে, মোৰ চুলিখিনি শুকাই গ'ল। এতিয়া নামাজ আদায় কৰি লৈছোঁ, নামাজৰ টাইমো হ'ল। মোৰ কোৰাণো পঢ়িবলগীয়া আছিলে, কোৰাণ পঢ়ি লওঁ। একেবাৰে কোৰাণ পঢ়ি লগ পাই আছোঁ। 1 hour later. অলপ মেকআপ মেহেন্দি কাম কিছুমান পেণ্ডিং হৈ আছিলে, ফাইল কিছুমান বনাই আপলোড দিবলগীয়া হৈ আছিলে, সেইখিনি কামত লাগিলোঁ। এতিয়া কাম বন কৰি আকৌ ইফতাৰত লাগিব হ'লেই নহয়। যাওঁ এতিয়া ইফতাৰ বনাওঁগৈ। পাকঘৰলৈ আহি প্ৰথম পিঁয়াজখিনি মজাই লৈছোঁ। পিঁয়াজখিনি অলপ সোনকালে গলিবৰ কাৰণে তাত নিমখ দি লৈছোঁ। এতিয়া মই মছলা পাতি দিবৰ কাৰণে বাতি এটাতে হালধি, মিট মছলা, নিমখ, কম পৰিমাণে জলকীয়া গুড়ি, কাৰণ গোটেই দিনটো ৰোজা ৰাখি পেলাই খালী পেটত ইমান জ্বলা খোৱাটো ভাল নহয়। সেইকাৰণে মই ৰং জলকীয়া গুড়িটো দিছোঁ, জ্বলা নহয়। গোটেইখিনি ঠাণ্ডা পানী অকণমান দি পেলাই মছলাখিনি মিশ্ৰণটো ভালকৈ বনাই ল'লোঁ। পিঁয়াজখিনি গলি অহাত তাত গোটেই মছলা মিশ্ৰণখিনি দি এতিয়া তাৰ ওপৰত অকণমান বিলাহী দি দিছোঁ। বিলাহীখিনি গলি অহাৰ পিছত তাত চানা দাইলখিনি দি দিছোঁ। আগতে মই তিয়াই থৈছিলোঁ ৰাতিপুৱা চানা দাইলখিনি ভালকৈ মজাই ল'লোঁ। পিঁয়াজখিনিত মছলা, পিঁয়াজ, চানা দাইল ভালকৈ মজাই লোৱাৰ পিছত তাত অলপ আলু দি দিলোঁ, কেইটামান মানে এটা আলুৱে ভালকৈ দিলোঁ। এতিয়া দেখিছে মই আদা নহৰু পেষ্ট অকণমান ওপৰতে দি দিলোঁ। প্ৰথমত দিছিলোঁ, এতিয়া আৰু অকণমান ওপৰত দি পেলাই গৰম পানী দি চিটি মাৰিবৰ কাৰণে ঢাকনখন বন্ধ কৰি দিলোঁ। এতিয়া পকৰীৰ কাৰণে বেচন দিছোঁ। কেতিয়াবা দাইলৰ পকৰী বনাওঁ, কেতিয়াবা বেচনৰ পকৰী বনাওঁ। আজি বেছি পকৰী বনাবলৈ মন নগ'লে, সেইকাৰণে আজি বেচনৰ পকৰীকে বনাওঁ বুলি ভাবিলোঁ। গোটেই মিশ্ৰণখিনি ভালকৈ কৰি অহাত ইফালে মোৰ চানা দাইলখিনিও হৈ গ'ল, চিটিও মাৰি ল'লে। এতিয়া পকৰী কেইটামান বনাই লওঁ বুলি ভাবিলোঁ। মই বহুত বেছি তেলত বনোৱা নাই। তাৰ মাজতে আকৌ বুট চানা ভাজি আছিলোঁ। এইখিনি পিছে মই নাই বনোৱা, মায়ে বনাইছে। তাৰ মাজত আকৌ ৰুটিও কৰি আছোঁ। ইফতাৰ টাইমটো যে ইমান বেছি লৰালৰি হয় ন, ৰুটি বনায়ো হৈ গ'ল, আৰু মোৰ চানা দাইলখিনিও হৈ গ'ল। চিটিটো খুলি এতিয়া চাওকচোন চানা দাইলো ধুনীয়াকৈ ভিজি গ'ল। এতিয়া
সব হৈ গ'ল বনাই এতিয়া বোলো প্লেটিং কৰোঁগৈ অলপ পিছত ইফতাৰ টাইম হ'বই প্লেটত পাৰাঠা চানা দাইল পকৰি কেইটামান লৈ লৈছোঁ আৰু মিঠা নামত জেলেপি আজি মিঠা তেনেকৈ বেলেগকৈ একো বনোৱা হোৱা নাছিলে সেইকাৰণে মিঠাৰ লগত জেলেপি দিছিলোঁ লগত লোকেল ডিম খজুৰ ফ্ৰুট চালাডৰ ওপৰত দেখিছে এইখিনি গুড় হয় কেতিয়াবা তেনেকৈ বনাই খাবচোন বৰ ভাল লাগে ফ্ৰুট চালাডৰ ওপৰত গুড় আৰু ওপৰত অকণমান ক্ৰীম দি দিছোঁ আৰু এয়া দেখিছে এয়া হৈছে আদা পানী আদাখিনি থেতালি গিলাচত দি থওঁ তাৰ ওপৰত গৰম পানী আৰু অকণমান ক'লা নিমখ আদা পানী খালে তেতিয়া গেছে নধৰে বুলি কয় আৰু ক'লা নিমখটো খালে হজম হয় গোটেই দিনটো ৰোজা ধৰি থকা হয় যে খালী পেটত থকাৰ কাৰণে তেনেকৈ খালে তেতিয়া গেছে নধৰে এয়া গোটেই প্লেটখন সজাই ল'লোঁ এতিয়া ইফতাৰ টাইমো হ'ল ইফতাৰ কৰি একেবাৰে লগ পাই আছোঁ দেই ইফতাৰ কৰি লওঁ সকলোৱে যাতে ৰমজান মাহটো ভালকৈ যায় সকলোৱে এতিয়া ইফতাৰ কৰক মোৰ ইফতাৰ টাইম হৈছে অলপ পিছত আকৌ লগ পাই আছোঁ 1 hour later. ইফতাৰ কৰি আজৰি হৈ একেবাৰে কাঁহী বাতি ধুই মেলি আজৰি হৈ লগতে মই ভাতৰ কাৰণে ৰাতি ভাতৰ কাৰণে চাউল ধুই ফুলকবি কাটি মেলি গৰম পানীত তিয়াই তাত নিমখ দি থৈ দিছোঁ আৰু মাছ ধুই মেলিও হালধি নিমখ ঘঁহি থৈ দিছোঁ মোৰ অকণমান কাম আছিলে সেইখিনি কৰি মেলি আহি মই কামত বহিলোহি কামখিনি অলপ ভালকৈ কৰি ল'লোঁ নহ'লে পিছত কামখিনি থাকি যায় অলপ মানে এডিটিং কাম আছিলে সেইখিনি কৰি মেলি আকৌ এতিয়া পাকঘৰত বনাবৰ কাৰণে যাব হ'লেই নহয় আজি ৰাতি আকৌ ফুলকবি দি মাছ খাবলৈ মন গ'ল সেইকাৰণে পাকঘৰলৈ আহি এতিয়া ৰাতি সাজৰ কাৰণে প্ৰথম মাছ ফ্ৰাই কৰি লৈছোঁ এয়া দেখিছে ধনিয়া যেতিয়া কিনি অনা হয় ন মই ধনিয়াখিনি বহুত দিনলৈকে ভালকৈ তাতে থাকে তাৰ কাৰণে কি কৰোঁ ঠাৰিখিনি কাটি পেলাই দিওঁ এক্সট্ৰা যোনখিনি ঠাৰি থাকে যে সেইখিনি কাটি পেলাই দিওঁ আৰু তাৰপিছত ধনিয়াকণ এনেকৈ প্লাষ্টিক ডিবা এটাত ভৰাই ফ্ৰিজত থৈ দিওঁ আৰু যেতিয়া যিমানকণ ধনিয়া লাগে তৰকাৰীত দিয়া আগে আগে ধুই মেলি তৰকাৰীত দি দিওঁ এয়া মাছৰ তৰকাৰীকণটো তেনেকৈ অকণমান ধনিয়া দিয়া হ'ল যেতিয়াই দৰকাৰ হয় তেতিয়াই ধুই মেলি মানে দিব তেনেকৈ থৈ চাবচোন বহুত দিন যায় ধনিয়া আৰু এতিয়া ৰাতি ভাত বনাই হৈ গ'ল আজি ফুলকবি দি মাছৰ তৰকাৰী খাবলৈ বহুত মন গৈছিলে গৰম ভাতৰ লগত বৰ ভাল লাগে ন আৰু এতিয়া মোৰো ফুলকবিও বনোৱা মাছৰ তৰকাৰীখনৰ লগত গৰম ভাতকেইটা খাই লওঁগে আৰু আগলৈও যদি মোৰ এনেকুৱা ব্লগবোৰ চাই থাকিব বিচাৰিছে তেতিয়াহ'লে যোৱাৰ আগতে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহিছোঁ দেই বাই বাই